হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা মিনি ব্লগলৈ। ৰ'ব মই চোলাটো পিন্ধি লওঁ। এতিয়া আমি যাম চাপৰ মুখলৈ। চাপৰ মুখত এটা এচিৰ কাম আছে, তো কামটো কৰিবলৈ যাম। আপোনালোকে চাই থাকক কি কৰোঁ কি নকৰোঁ। এয়া বৰ্তমান গৈ আছোঁ স্কুটিত উঠি লৈ আমি। पहले तुम मुझे ये बताओ तुम मुझसे प्यार करते हो कि नहीं। তো এনেকৈ আমি দুইজনে ট্ৰেইনত উঠি ল'লোঁ আৰু আমি চাপৰ মুখ পাইছোঁহি আৰু এই চাপৰ মুখত নামিলোঁ। নামি অলপ দূৰ খোজকাঢ়ি আহিয়ে আমি দাদাৰ ঘৰ পাই গ'লোহি। তো ওপৰত উঠি ল'লোঁ। এয়া চাওক, এয়া বিকাশ বড়ো গৈ আছে। মই দিলোঁ এটা। আৰু ফাইনেলি কামটো হৈছেগৈ আৰু ভিতৰত ঠাণ্ডা আহিছে, দাদা চাই আছে। এয়া বেগ চেগ লৈ ৰখি আছোঁ আমি। এইফালে তাৰমানে ছোৱালীৰ লগত কথা পাতোঁতে চব পাহৰি গৈছে, ক'ত যাব লাগে ক'ব লাগে। তো কামটো কৰি আহিলোঁ। এতিয়া ঘৰলৈ যাব লাগে, তাৰ কাৰণে আকৌ ষ্টেচন পালোঁহি। দাদাজনে আমাক থ'ব আহিলে। তো কিবা এটা খাই লওঁগৈ, চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল, বেলেগ বস্তু চব বন্ধ কৰি দিয়ক। জিম যোৱা বন্ধ কৰক, কাম কৰা বন্ধ কৰক, কিন্তু খোৱাটো বন্ধ নকৰিব। আৰু বস্তু লৈ আছে, খাব লাগে, খালি খোৱাটো মেইন। এতিয়া আৰু লাহেকৈ ঘৰলৈকে বুলি আৰু। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। ধন্যবাদ।